Hey ভাইয়াত ওয়েলকাম টু মাই ইউটিউব চ্যানেল ফার্স্ট প্রজুটিস ব্লগ। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। তো ভাইয়াত সাজি কাচি ওল্লো দক কাৰণ আজি আমাৰ কলেজত আছে ফেচাছ। তো সাজি কাচি মানে আৰু কি ইউনিফৰ্মতে দক আৰু তো মই বোলো আপোনালোকক আজি দেখি আমাৰ ফেচাছ খান কেনাই হয় মানে। তো যোৱাৰ আগতে বলক খানে কি যোগ্য খাদ্যটো খাই লওক। তো খানে কি যোগ্য মানে চাওক ভাত আলু ভাজি আৰু এয়া হ'ল জ্বালা বটা মানে কাবাৰ চলি জন্ম পাইছি। তো এয়াই দি গেছি আৰু এতিয়া মাৰি দিওঁ দক। তো ফেচাছৰ এক্সাইটমেণ্টতে ভাত খোৱাই নলাগলক অলপমান খাইছোঁ আৰু চাওক আমাৰ জাহাদি অকল লাগছি আৰু এয়া বেৰা আমি দেউতাৰ মই দিছোঁ চাওক কেনেকুৱা হৈছে। আৰু আমাৰ ৰাস্তাটো চাওক কেনেকুৱা হৈছে মানে ঠিকেদাৰ বোলে বদলি আছে চাওক মানে হয়ে নাই। এইখন হৈছে মই পঢ়া প্ৰাথমিক বিদ্যালয়খন। তো চাওক নৱজ্যোতি প্ৰাথমিক বিদ্যালয়। আৰু এয়া হ'ল ৰাহুল ভাই মোৰ কাৰণে ৱেইট কৰি আছে। এই মই বাপৰে হাঁহিছে তাৰ ফেচাছৰ কাৰণে বেটাৰ ফেচাছ চাই আৰু এইখন স্কুল চাওক আমাৰ কাষৰে মানে কি ধুনীয়া চাওক। তো এয়া চাওক জাতিৰ পিতা মহাত্মা গান্ধী আঁকি থৈ দিছে চাওক। আৰু এইখন চাওক তো ইয়াত থিয়েটাৰো হয় সূৰ্য থিয়েটাৰ। ডেৰছৰ হাঁহি ফেচাছ কাৰণে ন কি কৰিব কৈছোঁ ফেচাছত এই আমি ৰে চব ধান্দা চাওক মাৰাজ ভাই চুলি তুলি একদম থিয়া করে দিয়েছে ফেসার কারণে আজি। তো দেখতে আনছো ও বলা আৰু এইটো চাওক আমাৰ পাৱাৰ হাউচ আমাৰ মানে কি ৰোডক আমাৰে ৰক ইয়াৰ পৰা লাইনটো যায় মানে। তো এইটো চাওক বৰফ ষ্টকিং আইচ লাহে লাহে ইয়াৰ কলেজৰ চলি মেখা লাগ পাব আৰু এইটো দিলাৰ চাওক জন্মনি দিলাৰ বাজাজ। আৰু ভাই ইয়াত ফাইনেলি পাই গ'লোঁ ধমধমা। তো লাহে লাহে আমাৰ এইগিলা কলেজত চলি গেলা আহি আছে পালক পালে। আৰু চাওক এইটো হ'ল ধমধমা পুলিচ আউটপোষ্ট। তো পাই গেলো চাওক ফেচাছ। তো চাওক তো পাই গলো এয়া চাওক যাওগে। তো চাওক গেট বনে যেন দে টিকলিমেণ্টি চলি আছে। ছাগালো চাবা আহিছে নেকি ফেচাছ চাওকে ছাগালো যাই আছে ফেচাছৰ পিনে আগবাঢ়ি মানে ষ্টেজৰ পিনে। তো লাহেকে চাইকে অলপ ঠাইত পাৰ্ক কৰি কিনে অলপ মানে ফেচাছৰ অলপ পালাটো মাৰি ৰ'ব। বম ৰ'দ দিছে আৰু আছে চাই আছে হাতী ভয় লাগে চাই আছে মানস ৰাজীৱ অভিজিত আৰু এইটো দ্ৰাবিড়। তো চাই আছে আকৌ কামেই নাই মানে গান লগাই আছে। তো অলপ ফুৰি হ'ব লগবিলাকে আহিছে ইয়াত আমি যাই আছোঁ এতিয়া ঘূৰি ভাল কৰবি। তো লগবিলাকে আহিছে তো চাই থাকক এটা লগাব লাগে মাত্ৰ বেলেগ একো নাই।
ইয়াতে ভাল কৰিব লাগিব এতিয়া লগাই দিয়কটো ভাল লাগিছে খুলছে নাকি যাত্রা বাপরে গাছডালে বৈদ্য ছায়া দিছি চব লাহে বজাৰ বহি আছে চাওক এয়া কি খবৰ ভালে আছিলা কলে ভালে কলে আৰু আমাৰ ইয়াত ভাই চাওক বেলুন ফুলে আছে মজা মজা আমাৰ কালচাৰেল সেক্ৰেটাৰী টোটেল কিউ তাত ব্যস্ত একদম মই এয়া তুলি এয়া হ'ল কি নাম আছিলে পাহৰিয়ে গৈছোঁ না ভাই জিয়াছ ভাই তো গামছা গামছা লৈ পাৰ একদম মজা আৰু চাওক আৰু এই সমাগত সংগীতটিৰে আজিৰ এই নৱাগত সভাখন আৰম্ভণি কৰিলোঁ দিয়ক বিদ্যালয়ত নামভৰ্তি হয় এই নামভৰ্তিবিলাক আমি ঠিক সময়মতে একে সময়ত আমি কৰিব নোৱাৰোঁ আমাৰ বিদ্যালয়ত এপ্ৰিল মাহত নতুনকৈ আমাৰ 6 to 10 6 to 9মলৈ আমাৰ এডমিশ্যন চলি থাকে আৰু আৰু চাওক বুম কটিবাটা ৰ'দ দি আছে কটাই ভিডিঅ' বনাব উপায় নাই কিন্তু আপোনালোকৰ কাৰণে বনাই আছোঁ মানে আপোনালোকক দেখাব লাগে তো চাওক কেনেকুৱা হৈছে আমাৰ চেনেলখন মজা লাগছে মানে ইয়াৰে প্ৰথম হ'লেও মজা লাগছে এই ৰবৰ ওপৰ এই কিবা জানিছে মেকুৰীৰ মাত দিবা দিছে এই ৰবৰ মেকুৰী মাত দিব ৰব বেলেগ কলেজৰ পৰা আহি গ'ল মোৰ লগবিলাক তো চাওক এয়া কিশোৰ ভাই এয়া মিনাল এয়া ৰাহুল সকলো এয়া
মনেশ্বৰ তোমাৰ নাম কি হা নাম কি তোমাৰ নাম কি টিংকু চাওকে মোৰ লগ এটাক দেই নাই আৰু সৌখাই খালাকে চাওঁ ইমান সৌখা ই বেটাই ময়ো খোৱাই নাই লগক ৰখি আছোঁ ই খালাকে নাই নাই এই চাওক আৰু খোৱা দেখি বেছি হৈছে এতিয়া বেটা চাওকে বৰ খাইছে নেকি তোমাক এই কহা দিবিচোন দিব হা তো অলপ খাই লওঁ বহুত ভোক লাগছে মানে বহুত ৰ'দো দিছে আৰু বহুত আগত দিছে কিছুমান সৌখা আহি গ'ল এই মোক যদি মই কৈছোঁ চাহ খোৱাব লাগে আইডিয়া ভালকে ছাবস্ক্ৰাইব শ্বেয়াৰ আৰু লগতে কমেণ্ট কৰি দিব চাহ খাব লাগিব এতিয়া আৰু আমাৰ জয় বিলে আছে হাই দিয়া জয় হাই মিনি চিংৰা তো ভাই ইয়াত চিংৰা তিংৰা খাই উঠলো ৰ'ব তো গায়ক আহি আছে তো গায়ক চাবলৈ ৰেডি হওক তো ভাই ইয়াত গায়ক চাব ৰেডি হওক তো গায়ক দা আহি পালা খবৰ পালা তো চাবৰ ৰেডি হওক আমি তেখেতৰ অনুষ্ঠান পৰিৱেশন কৰাৰ আহ্বান জনাইছোঁ ধন্যবাদ গৰমত মাতবোৰ নোহোৱা হৈ গৈছে ন তাতে তথাপি ইমান আমোদ চমকে থাকিলে ফ্ৰেচাৰ্ছ অনুষ্ঠানটো ভাল নালাগিব আৰু আহি আমি শেষৰ পৰ্যায়ত উপনীত হৈছোঁ গতিকে ভগৱান ধুনীয়াকৈ এনজয় কৰিম হ'বনে আৰু মানে মাতটো খুলি লৈছোঁ ইয়াৰ পিছত ওলাই গ'লে যদি গাব লাগিব ধুনীয়াকৈ খুব ধুনীয়া যদি ভিডিঅ'টো ভাল লাগিল আৰু যদি মোৰ চেনেলটোৰ লগত নতুনকৈ চিনাকি হ'ল তো চিনাকি চিন ৰাখিবলৈ ছাবস্ক্ৰাইব কৰি থ'ব